বন্ধু কি খবৰ? এই আছোঁ আৰু দে, এই গৰু দুজনীকে পালি মেলি। তই কি কৰি আছনো? মই টিভি চেনেল এটাত সোমাইছোঁ সাংবাদিক হিচাপে, আজি 2 মাহমানেই হ'ল। এই হয় নেকি? বৰ ভাল কথা। ই সাংবাদিক হ'বলৈ আহে, দিম আজি একেপালি ৰ ভালকৈ। ঐ বন্ধু, সিফালে মোৰ গৈ কি ভাবি আছনো? নাই একো ভবা নাই নি। অঁ বাৰু, তোৰ এই গৰু দুজনী স্বাস্থ্য পাতি বৰ ভাল দেখোন, কি খুৱাওনো? কোনজনীক, বগাজনীক নে ক'লাজনীক? বগাজনীক। বগাজনী কিনা দানা খুৱাওঁ, চাপৰ পুৰবি। আৰু ক'লাজনীক? ক'লাজনীকো চাপৰ পুৰবি খুৱাওঁ। ইহঁতক তই কিহেৰে গা ধুৱাৱ? কোনজনীক, বগাজনীক নে ক'লাজনীক? বগাজনীক। তাইক চাবোনেৰে গা ধুৱাওঁ। আৰু ক'লাজনীক? তাইকো চাবোনেৰে গা ধুৱাওঁ। ইহঁতক ৰাতি তই ক'ত বান্ধ? কোনজনীক, বগাজনীক নে ক'লাজনীক? বগাজনীক। তাইক গোহালিত বান্ধো। আৰু ক'লাজনীক? তাইকো গোহালিত বান্ধো। দুয়োজনীৰ ক্ষেত্ৰত যদি উত্তৰ একেটাই হয়, তই বাৰে প্ৰতি বগাজনীক নে ক'লাজনীক বুলি কিয় সোধ? কাৰণ বগা গৰুজনী মোৰ। আৰু ক'লাজনী কাৰণো? ক'লাজনীও মোৰেই। তই মাথা বেয়া কৰি দিবি দেই মানুহৰ। হা, এতিয়া কেনে মজা পাইছ? তহঁতে যে নিউজ চেনেলবোৰক এটা বাতৰিকে 3বাৰমান ঘূৰাই পকাই দেখুৱাই থাকিবি, তেতিয়া আমাৰ এনেকুৱাই লাগে। এতিয়া পাইছ মজাটো?